নমস্কাৰ, মই দেৱজিৎ ঘোষাল পুনৰ আহিছোঁ আপোনালোকৰ ওচৰত। কাৰণ মাত্ৰ এটকীয়া মাস্কৰ ভিডিঅ'টোৰ দৰ্শনাৰ্থীৰ সংখ্যা এতিয়ালৈ প্ৰায় 60,000 অতিক্ৰম কৰিছে। প্ৰায় 1.5 সহস্ৰাধিক মানুহে ইয়াক শ্বেয়াৰ কৰি বিভিন্ন স্তৰত সজাগতা বৃদ্ধিৰ কামত অৰিহণা যোগাইছে। আৰু অসমৰ বহু NGOই ইয়াৰ ব্যৱহাৰৰ দ্বাৰা বিভিন্ন ঠাইত সভা সমিতি পাতি জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ অহৰহ প্ৰচেষ্টা চলাইছে। মই এতিয়া আহিছোঁ এইটো ক'বলৈ যে মোৰ বহু বন্ধুৱে জনাইছে যে বজাৰত হেনো চেনিটাইজাৰৰ অভাৱ। গতিকে মই এনেকুৱা কিবা ঘৰুৱা চেনিটাইজাৰৰ পৰামৰ্শ আগবঢ়াব লাগে যিয়ে সৰ্বসাধাৰণ ৰাইজক কম খৰচত সকাহ দিব পাৰিব। সেয়ে বন্ধুসকলৰ অনুৰোধত আপোনালোকৰ সুবিধাৰ্থে সম্পূৰ্ণ প্ৰাকৃতিক উপায়েৰে 2 ধৰণৰ 2টা চেম্পুল আজি ঘৰতে তৈয়াৰ কৰি ক্লিনিকেল টেষ্টৰ বাবে লেবৰেটৰীত পঠাইছোঁ। তেওঁলোকে 48 ঘণ্টাৰ পিছত ৰেজাল্ট দিব বুলি মোক জনাইছে। আৰু তেতিয়া মই সবিস্তাৰে মোৰ অসমীয়া নৱপ্ৰজন্ম ইউটিউব চেনেলত মোৰ ভিডিঅ'টো আপলোড হোৱাৰ লগে লগেই আপোনালোকে দেখিবলৈ পাব। আৰু অত্যন্ত কম খৰচত সমগ্ৰ জীৱনৰ বাবে ঘৰতে বনাব পৰা এটা বিজ্ঞানসন্মত চেনিটাইজাৰ লাভ কৰিব পাৰিব। বন্ধুসকল, আমি আধুনিক সভ্যতাক আঁকোৱালি ল'বলৈ গৈ ককা দেউতাৰ তাহানিৰ সভ্যতাক সেৱা প্ৰতিপন্ন কৰি আহিছোঁ, যাৰ বাবেই আমাৰ জীৱনত নিত্য নতুন আহুকালে ভিৰ কৰি আহিছে। আমাৰ ককা দেউতাসকলে নিৰোগী হৈ শ বছৰ জীয়াই থকাৰ নজিৰ আমি নিজে দেখিছোঁ বা শুনিছোঁ। কিন্তু তাৰ পৰা আমাৰ শিক্ষণীয় বিষয় একো নাছিলনে? তেওঁলোকৰ জীৱন ধাৰণ প্ৰণালীত এনেবোৰ হেজাৰ হেজাৰ শিক্ষণীয় বিষয় আছিল, যাৰ ব্যৱহাৰে আজিও আমাৰ জীৱন সুখৰ হ'ব পৰা থল আছে। আজি আমাৰ ভাৰতীয় সংস্কৃতি সমগ্ৰ বিশ্বৰ ভিতৰত উন্নতমানৰ বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পেও ক'বলৈ বাধ্য হৈছে। যিসকলে ভাৰতীয় সংস্কৃতিক লৈ ইমান দিনে ইটিকিং কৰি আহিছিল, সেইবোৰে আজি কৰোণা ভাইৰাছৰ ত্ৰাসত ত্ৰস্তমান হৈ ত্ৰাহি ত্ৰাহি কৰি ভাৰতীয় সংস্কৃতিক, ভাৰতীয় দৰ্শনক আঁকোৱালি ল'বলৈ বাধ্য হৈছে। আজি হেণ্ডশ্বেকৰ ঠাইত নমস্তে নমস্কাৰক আঁকোৱালি লৈছে। হিন্দু ধৰ্ম কোনো বিশেষ ধৰ্ম নহয়, এয়া সমগ্ৰ মানৱ জাতিৰ বাবে দৰ্শন। ইয়াক ঘৃণা কৰা মানেই নিজকে নিজে ঘৃণা কৰা। বহুত হ'ল, এতিয়া মূল বিষয়টোলৈ আহোঁ। মোৰ ইউটিউব ভিডিঅ'টো অহাৰ পূৰ্বে আপোনালোকে নিমপাত, তুলসী পাত, ফিটকিৰি, নিমখৰ পাঁচজমানে ব্যৱহাৰ কৰক। এই সময়ত নিমপাত পানীত দি গৰম কৰি গা ধুবলৈ ব্যৱহাৰ কৰক। নিমপাত, তুলসী পাত পানীত গৰম কৰি হাত মুখ ধোৱাৰ বাবে ব্যৱহাৰ কৰক। নিমপাত ৰাতিপুৱা 2টাকৈ পৰিয়ালৰ সকলোৱে সেৱন কৰক। তুলসী পাত 8-10খনকৈ সকলোৱে খাওক। নিমপাত এণ্টিবেক্টেৰিয়েল, এণ্টি ইনচেক্ট, ছালৰ বাবে মাৰাত্মক উপকাৰী। তুলসী পাত এণ্টি অক্সিডেণ্ট অৰ্থাৎ মাৰাত্মক ৰোগ প্ৰতিৰোধকাৰী। বিজ্ঞানে কৈছে যে নিয়মিত যিসকলে তুলসী পাত সেৱন কৰে তেওঁলোকে হেনো জীৱনত কেঞ্চাৰৰ দৰে ৰোগে আক্ৰমণ কেতিয়াও কৰিব নোৱাৰে। ফিটকিৰি সকলোৰে ঘৰতে থকা অত্যন্ত কম মূল্যৰ বস্তু, যি খুব ভাল এটি এণ্টিছেপ্টিক। আগৰ দিনত আফটাৰ শ্বেভিং কোনো লোচন নাছিল, সেয়ে শ্বেভিং কৰাৰ পাছত গালত ফিটকিৰি লগোৱা হৈছিল। ফিটকিৰি পানীত ব্যৱহাৰ কৰি খোৱাৰ প্ৰচলন মোৰ নিজৰ ঘৰতেও আছে। সেই পানীৰে হাত ভৰি ধোৱাৰ ব্যৱস্থা কৰিব পাৰিলেও ভাল। নিমখ সকলোৰে ঘৰৰ নিত্য প্ৰয়োজনীয় বস্তু। নিমখত কেতিয়াও পোকে লগা দেখিছেনে? নিমখেৰে প্ৰতিদিন ঘৰৰ মজিয়া মোচাৰ বাবে ব্যৱহাৰ কৰক। এইবোৰতকৈ ভাল চেনিটাইজাৰ ক'তনো পাব? ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। অহাকালি 22 মাৰ্চ কৰোণা ভাইৰাছৰ আক্ৰমণত সমগ্ৰ বিশ্ব ত্ৰস্তমান থকাৰ সময়ত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক অহাকালি দিনটো ৰাতিপুৱা 5 বজাৰ পৰা ৰাতি 9 বজালৈ আমাক ঘৰতে থাকিব দিছে, অৰ্থাৎ জনতা কাৰফিউ জাৰি কৰিছে। এইমাত্ৰ আমাৰ হাতত এটা খবৰ আহি পৰিছে। খবৰটো হ'ল এন ইনিচিয়েটিভ বাই দ্য BJP ৱৰ্কাৰ্ছ অফ ৱাৰ্ড নম্বৰ 6 টু ফাইট এগেইনষ্ট কৰোণা ভাইৰাছ। আপুনি জানেনে কৰোণা ভাইৰাছ কি? কৰোণা ভাইৰাছ এবিধ বীজাণু, যিয়ে মানুহ আৰু জীৱ জন্তু উভয়কে সংক্ৰমিত কৰিব পাৰে। এই ভাইৰাছবিধ অতি সোনকালে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ সংক্ৰমিত হয়। আক্ৰান্ত ৰোগীৰ লক্ষণ জ্বৰ, কাহ, নিউমোনিয়া, বমি আৰু উশাহ লোৱা কষ্ট পোৱা, মূত্ৰাশয় সম্বন্ধীয় বিফলতা। আপুনি কি কৰিব? সঘনাই হাত ধুব। খোৱাৰ আগত আৰু পিছত হাত দুখন চাবোন আৰু পানীৰে পৰিষ্কাৰকৈ ধুব। পানী লগা, কাহ বা জ্বৰ হৈ থকা ব্যক্তিৰ পৰা দূৰত্বত অৱস্থান কৰক। লোক সমাৱেশ বৰ্জন কৰক।
যদি আপুনি অসুস্থ যেন অনুভৱ কৰিছে তেন্তে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক। আপোনাৰ প্ৰতিবেশীৰ কোনোবা ব্যক্তিৰ গাত যদি উপৰোক্ত কৰোনা ভাইৰাছৰ লক্ষণ প্ৰত্যক্ষ কৰিছে তেন্তে অতি শীঘ্ৰে চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰক। উপযুক্ত পৰামৰ্শৰ বাবে 108 ডায়েল কৰক। আপুনি কি নকৰিব? অপ্ৰয়োজনীয় যাত্ৰাৰ পৰা বিৰত থাকক। অপৰিষ্কাৰ হাতেৰে চকু, নাক, মুখ আদি স্পৰ্শ নকৰিব। জ্বৰ, কাহ আদি ৰোগত ভুগিলে অন্য লোকৰ সৈতে সংস্পৰ্শত নাহিব। কৰমৰ্দন, আলিংগন নকৰিব। ৰাজহুৱা স্থানত থু খেকাৰ আদি নেপেলাব। বৈদ্যুতিক সামাজিক মাধ্যমৰ উৰা বাতৰিত বিশ্বাস নকৰিব। অযথা আতংকিত নহ'ব। আপোনাৰ সজাগতাই সমাজত স্বাস্থ্যসন্মত পৰিৱেশ বজাই ৰখাত সহায় কৰিব। আহক আমি আটাইয়ে মিলি এই মাৰাত্মক ভাইৰাছবিধৰ পৰা লোকজীৱন নিৰাপদে ৰাখোঁ। এয়াই আছিল ঘোষণাটি। ধন্যবাদ।